হঠাতে কাপোৰৰ বেপাৰী এটা আহিলে নহয় আমাৰ ঘৰলৈ এইটো চাওক এইটোনো বিহু কাপোৰ আনিব লাগে সি কম্বল লৈ আহিছে তই ল'ম বুলি ক'লি নেকি এখন দুখন নহয় তিনিখন চাৰিখনকৈ লৈ কিমানকৈ দিছ কিমানকৈ দিছ ক এইখন কাপোৰ যে এচি কটন কৈ থৈ যাব লাগিব সেইকাৰণে লোকৰ ঘৰত এনেকৈ কাপোৰ ধুবলৈ আহিব নালাগে এতিয়া চবে পাৰিব নহয় ৰূপালীয়ে কাপোৰ বিজনেছ কৰিছে দেই বুলি কয় মই লিখি দিম এতিয়া এচি কটন আমাৰ ভণ্টিয়ে কাপোৰৰ বিজনেছ কৰিছে দেই আপোনালোকে ল'ব এইটো চাই লওক ৰাস্তাই ঘাটে লগ পাব পাৰে মজা লাগিছে পলালে বিহু কাপোৰ ধুবলৈ আহিলে আগৰ ভিডিঅ'টোত মই দেখাইছিলোঁ দেই আপোনালোকক তো এতিয়া মানে শুকালে নিবলৈ আহিলে তাকে একদম ঘপককৈ মানে কাপোৰৰ বিজনেছ কৰা নিচিনা লাগিলে দেই মই একো ইনষ্টল কৰা নাই কিন্তু তেনেকুৱা লাগিলে সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ দেই এইটো জাষ্ট ধেমালিৰ কাৰণে বনালোঁ